সকলোকে মোৰ ইউটিউব চেনেল মেকআপ এণ্ড ষ্টাইললৈ স্বাগতম জনাইছোঁ। আজি মই আপোনালোকলৈ লৈ আহিছোঁ আপোনালোকে কেনেকৈ এটা সিম্পল মেকআপ লুক ক্ৰিয়েট কৰিব পাৰে। মোৰ চুলিখিনি যিহেতু তিতি আছে সেইকাৰণে অলপ চুলিখিনি শুকুৱাই লৈছোঁ। আৰু আজিৰ ভিডিঅ'টো যিসকলে সিম্পল মেকআপ কৰি ভাল পায় তেওঁলোকে নিশ্চয় ভাল পাব। প্ৰথমতে মই গোলাপ জল টোনাৰ হিচাপে ব্যৱহাৰ কৰিছোঁ। তাৰ পাছত মই ফাউণ্ডেশ্যন ব্যৱহাৰ কৰিম। এই মেকআপটো যিসকলে বেছিকৈ মেকআপ কৰি ভাল নাপায় তেওঁলোকে এই মেকআপটো ব্যৱহাৰ কৰি চাব পাৰে। বাৰ্থডে হওক নহ'লে আপোনালোকে ওলাই যাবলৈকে হওক বা নতুনকৈ বিয়া হোৱা কইনাই হওক ফুৰিবলৈ যাবৰ বাবে এনেকৈ মেকআপ কৰি যাব পাৰে। I hope that you are safe and that I will see you soon. If I can lay down beside you, I would, I would, I would, I would. We talk on the phone. যেহেতু মই লুকটো সিম্পল ৰাখিছোঁ সেইকাৰণে মই কাজলহে ব্যৱহাৰ কৰিছোঁ। Love to hear your voice. আৰু চকুটো ভাল দেখিবৰ বাবে মই চকুটোৰ ওপৰৰ অংশটো ব্যৱহাৰ কৰিছোঁ। মই একেবাৰে ওপৰৰ অংশলৈও কৰা নাই, চকুটোৰ ভিতৰৰ যিটো ওপৰৰ অংশ। You've been gone for way too long now. If I can lay down beside you, I would, I would. When nothing really matters, that's all I want. আৰু বেছি ভাল দেখাবৰ বাবে মই এতিয়া ইয়াত মাস্কাৰা ব্যৱহাৰ কৰিম। আপোনালোকে যিটো আইলাইনাৰ ইউজ কৰে সেইটোৰ একেবাৰে যিটো লাইট কালাৰ সেইটো কালাৰ আপোনালোকে আপোনাৰ চকুত ব্যৱহাৰ কৰিব। এটা কথা লক্ষ্য কৰিব যাতে প্ৰডাক্ট বেছি পৰিমাণে ব্ৰাছডালত লাগি নাযায়। বেছিকৈ প্ৰডাক্ট লাগিলে চকুটো বেয়া দেখিব। কিন্তু এটা কথা কৈ থওঁ, আপোনালোকে মোৰ আইব্ৰ' প্লেটটোত দেখিছে মই যিহেতু লাইট কালাৰ ব্যৱহাৰ কৰিছোঁ। আপোনালোকে কেতিয়াও ব্লেক কালাৰটো ব্যৱহাৰ নকৰিব, যিহেতু ব্লেক কালাৰটোৱে আপোনাৰ আইব্ৰ'টো বেছি অঁকা নিচিনা লাগিব আৰু দেখিবলৈ ভাল নালাগিব। সেইকাৰণে আপোনালোকে সদায় ইয়াত লাইট কালাৰ ব্যৱহাৰ কৰিব। সদায় ব্লেকতকৈ এটা লাইট কালাৰ ল'ব। ব্লেকতকৈ অকণমান লাইট যিটো কালাৰ মোৰ প্লেটটোত দেখিছে সেই কালাৰটো ব্যৱহাৰ কৰিব। মই যিটো কালাৰ আইব্ৰ'ত ব্যৱহাৰ কৰিছোঁ লাইট ব্লেক কালাৰ, সেই কালাৰটোৱে মই চকুটোৰ তলৰ অংশটো ব্যৱহাৰ কৰিছোঁ। যিহেতু মই চিম্পল মেকআপ কৰিছোঁ সেইকাৰণে অলপ ভাল দেখিবৰ বাবে সেই লাইট ব্লেক কালাৰটো ইউজ কৰিছোঁ। When nothing really matters, that's all I wanna do. I hope that you are safe and that I will see you soon. If I can lay down beside you, I would, I would, I would. ব্লাছাৰটো বেছি পৰিমাণে লগোৱা নাই যিহেতু মই চিম্পল মেকআপ কৰিছোঁ আৰু এই মেকআপটো কৰি মই ওলাই যাম। সেইকাৰণে আপোনালোকেও বেছি ব্লাছাৰ ইউজ নকৰিব যিহেতু এইটো চিম্পল মেকআপ। মই অকণমান গালখন পিংক পিংক দেখিবৰ বাবে ব্লাছাৰটো খুব কম পৰিমাণে ব্যৱহাৰ কৰিছোঁ। ৰেড লিপষ্টিকটো ব্যৱহাৰ কৰিছোঁ। আপোনালোকে আপোনালোকৰ মনৰ পচন্দৰ লিপষ্টিকটো ব্যৱহাৰ কৰিব পাৰে। মই যিহেতু ওলাই যাম সেইকাৰণে মই ৰেড লিপষ্টিকটো ব্যৱহাৰ কৰিছোঁ। মই এতিয়া ব্যৱহাৰ কৰিছোঁ ছেটিং স্প্ৰে মেকআপটো ভাল হৈ থাকিবৰ বাবে। সময়ত মেকআপটো বেয়া হৈ নাযাবৰ বাবে আপোনালোকে ছেটিং স্প্ৰে ব্যৱহাৰ কৰিব পাৰে। আশা কৰোঁ ভিডিঅ'টো চাই ভাল পালে। যদিহে ভাল পালে তেতিয়াহ'লে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লগতে লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আজিলৈ আহোঁ, ধন্যবাদ। ভিডিঅ'টো চোৱাৰ বাবে বহুত বহুত ধন্যবাদ।